ট্ৰাক চালকক প্ৰহাৰ কৰাৰ পিছতেই ৰাইজৰ চৰ ভুকু কিল পৰিল পিকনিক দলৰ সদস্যৰ পিঠিত। প্ৰথমে চাওক এই দৃশ্য। মৰিগাঁৱৰ ৰাজপথত এখন ট্ৰাক আবদ্ধ কৰি তৰ্কাতৰ্কিত লিপ্ত হৈছে এইসকল লোক। উত্তেজিত লোকৰ প্ৰহাৰত দিশহৰা হৈ পৰা এইজন চালকে গাড়ীৰ পৰা নামিবলৈ সাহসী গোটাব পৰা নাই। কাৰণ এইকেইজনৰ নেতৃত্বত হোৱা এটা বনভোজকাৰী দলৰ প্ৰহাৰত ফেচ কাট সলনি হৈ গ'ল চালকজনৰ। কিন্তু কিহৰ বাবে হঠাৎ মৰিগাঁৱৰ ৰাজপথ পৰিণত হ'ল কুৰুক্ষেত্ৰলৈ? এখন বেগ ভাঙি ভাঙি লৈ গৈছে আকৌ এখন মই ৰখাই থৈছো এখন নধৰা যাব মানুহকেইটা গোটেই ভাঙি ভাঙি লৈ গৈ আছে যাই পিছৰ গাড়ীখনৰ মানুহকেইটা আহি পেলাই মোক উঠি পেলাই মাৰিছে মই গাড়ী ৰাখি থৈছো সেইখিনি পাৰ নোহোৱা আগতে মুখে মাৰিছে মুখত মানে জেলচা মাৰিছে গাড়ী বিলাক ভাঙিছে ড্ৰাইভাৰজনক মাৰিছে। কেইজন আছে ল'ৰা কেইজন আছে ল'ৰা বহুত আছে। হয়, বনভোজকাৰী দলটোক কঢ়িয়াই লৈ যোৱা বাহনখনত ভুলবশতঃ খুন্দা মাৰিছিল এইখন ট্ৰাকে আৰু তাৰ পিছতেই ট্ৰাক চালকক খেদি খেদি প্ৰহাৰ কৰিলে উদণ্ড বনভোজকাৰী দলটোৱে। কিন্তু এই কথা পোহৰলৈ অহাৰ পিছত ৰাইজে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে আৰু এয়া তাৰ পিছৰ দৃশ্য। ৰাইজে খেদি খেদি প্ৰহাৰ কৰিলে বনভোজ খাবলৈ গৈ সন্তকৰ সৃষ্টি কৰা এইকেইজন আৰু গোটাই দিলে আৰক্ষীক। ল'ৰা আগত খাৰা হৈ আছে ড্ৰাইভাৰজনে যাব পাৰে জুপিয়াই জুপিয়াই চাইডত এটা ল'ৰা ওপৰত জুপিয়াই উঠিলে উঠি সি ডেৰচাখন লৈ চাইডেদি মাৰি মুঠৰ ওপৰত নতুন বছৰৰ তৃতীয় দিনটো এইদৰেই উত্তাল হৈ থাকিল মৰিগাঁৱৰ ৰাজপথ। কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে মৰিগাঁৱৰ পৰা প্ৰাঞ্জল দাস, নিউজ লাইভ।